নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। কোভিডত মৃত্যু হোৱা প্ৰতিজন পৰিয়ালে লাভ কৰিব 1 লাখকৈ টকা। এই কথা জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কোনো আত্মীয়ৰ মৃত্যু হ'লে নিকটতম আত্মীয় লাভ কৰিব এই ধন। এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে জনাইছে যে কোভিডত স্বামী হাৰা মহিলাক 2.5 লাখকৈ টকা প্ৰদান কৰা হ'ব আৰু শিশুসকলক 8 লাখ ফিক্সড ডিপজিট প্ৰদান কৰিব এই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। আমাৰ লগত মন্তব্য আছে, মন্তব্য শুনাই লৈছোঁ। স্বামীহাৰা মহিলাসকলৰ কাৰণে 2.5 লাখ টকাৰ স্কিম, শিশুসকলৰ কাৰণে যিটো 8 লাখ টকাৰ ফিক্সড ডিপজিট সেইটো স্কিম, সেইটো হ'ল ফাৰ্ষ্ট ফেজ, এইটো ছেকেণ্ড ফেজ। থাৰ্ড ফেজটো হ'ল যিমান মানুহ মৃত্যু হৈছিল তেওঁলোকৰ নেক্সট অফ কিনক আমি 1 লাখ টকা কৰি দিম, সেইটো সকলোৱে পাব। সেই কাৰ্যসূচীটো অমিত শ্বাহ ডাঙৰীয়াই আৰম্ভ